নমস্কাৰ, সুপ্ৰভাত আৰু আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা খুব কমন টপিক এটাৰ বিষয়ে ক'ম। আজি যে আমি বমি লাগি থকা বা আমাৰ বমি হোৱা, নজিয়া আৰু ভমিটিং বুলি আমি যিটো ক'ম, বহুতে এইটো বেমাৰত ভুগি থাকে। ধৰক কিছুমানৰ খুব সঘনে হয় আৰু কিছুমানৰ হয়তো কেতিয়াবা হয়। কিন্তু এইটো চাগে এনেকুৱা কোনো এজন মানুহ আপুনি নাপাব যাৰ হয়তো এনেকুৱা হোৱা নাই যে বমি হয়তো হোৱা নাই বা বমি লগা নাই। চ' কি কাৰণতনো এইটো বস্তু হয়? যে অকল গেছৰ প্ৰব্লেমৰ কাৰণে হয় নে কিবা বেলেগ বেলেগ কাৰণতে হয়, আৰু কিনো আমি কেনেকৈনো ইয়াক প্ৰিভেণ্ট কৰিব পাৰোঁ, বাধা দিব পাৰোঁ, সেই বিষয়ত আমি যে কাৰণসমূহৰ বিষয়ে কথা পাতিম আৰু অলপমান কেতিয়া ডক্টৰৰ তাতে যাব লাগে, কেনেকুৱা ধৰণৰ পৰীক্ষা কৰোৱা হয় আৰু কেনেকৈ অলপ ঘৰত নিজে অলপ মানে প্ৰিলিমিনাৰী অলপমান ট্ৰিটমেণ্ট ল'ব পাৰি, প্ৰাথমিক চিকিৎসা ল'ব পাৰি, সেই বিষয়ত অকণমান আপোনালোকক জনাম। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু যদি আপুনি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ টাইম লাইনত, চ' ডেট মেক্সিমাম ভিউৱাৰ্ছে এই ভিডিঅ'টো চাব পাৰে। আপোনালোকে যেতিয়া অনলাইন আহি থাকিব, যিকেইজন মানুহ এতিয়া অনলাইন আছে আপোনালোকে, চ' আপোনালোকে প্লিজ আপোনালোকৰ টাইম লাইনত আপোনালোকৰ প্ৰফাইলত ফেচবুকত এইটো শ্বেয়াৰ কৰি যাই থাকিব। ধন্যবাদ। চাওক, বমি হোৱা বা বমি লাগি থকাৰ বহুত কাৰণ থাকে। মই একফালৰ পৰা যদি আপোনাক কৈ যাওঁ বহুত সময় লাগিব। মই কেইটামান কাৰণৰ ক'ম যিকেইটা খুব কমন, কিন্তু আমি যদি বমিৰ কাৰণৰ বিষয়ে জানিব বিচাৰোঁ ন, বমিৰ কাৰণ মানে 200-300 কাৰণ ওলাই যাব। আমি আজি ইম্পৰ্টেণ্ট কাৰণকেইটা ক'ম যিকেইটা সাধাৰণতে মানুহৰ হয়। কি কাৰণত হয়? বমিৰ চবতকৈ ইম্পৰ্টেণ্ট কাৰণৰ ভিতৰত হ'ল এটা হ'ল পেটৰ ইনফেকশ্যন, যিটো ষ্টমাক ইনফেকশ্যন, ভাইৰেল ইনফেকশ্যন হয়। কেতিয়াবা অকল বমি হয় আৰু কেতিয়াবা বমিৰ লগত একেলগে পাতল পায়খানা হয়, ডায়েৰিয়াও হয়। তো কিছুমান অকল বমিটো থাকে। তো এটা হ'ল যে পেটৰ ইনফেকশ্যন হোৱা। নাম্বাৰ 2, অতিপাত গেছ বা এচিডিটিৰ ফলত কেতিয়াবা মানুহৰ বমি হয়, পেটটো ফুলি ধৰে আৰু মানুহজনে অকণমান নিজে আৰাম পাবৰ কাৰণেই হওক বা নিজে হওক অলপ বমিৰ ভাৱ আহে আৰু বমি কৰি দিয়ে। চ' গেছ বা এচিডিটি খুব বেছি হোৱা। তাৰ বাহিৰে কিছুমানৰ যদি গলব্লাডাৰৰ প্ৰব্লেম থাকে, কিছুমান গলব্লাডাৰৰ প্ৰব্লেম থকা মানুহবিলাক দেখা গৈছে যে গলব্লাডাৰ ইনফেকশ্যন বা গলব্লাডাৰ যদি পাথৰ হয় তেতিয়া তেওঁলোকৰ বিষ নাথাকিব পাৰে, যে গলব্লাডাৰ হ'লে পেইন হ'ব লাগিব তেনেকুৱা নহয়। তেওঁলোকে কেনেকৈ আহে, তেওঁলোকৰ বমি হৈ থাকে। তো গলব্লাডাৰৰ যদি প্ৰব্লেম থাকে, তাৰপিছত আহক লিভাৰত যদি আপোনাৰ ইনফেকশ্যন হয়, যেনে হেপাটাইটিছ হোৱা বুলি কওঁ। প্ৰথম অৱস্থাত যেতিয়া জণ্ডিছ আপোনাৰ হয় ন, তেতিয়াও এনেকুৱা ধৰণৰ বমিৰ ভাৱ খুব বেছি আহে। হয়তো সেইখিনি সময়ত আপোনাৰ চকু বা আপোনাৰ পেচাব হালধীয়া নহয়গৈ, অকল বমিটো থাকে, একো খাবৰ মন নাযায়, বমি ভাৱটো থাকে। কিন্তু দুদিনমান যোৱাৰ পিছত লাহে লাহে পেচাব আৰু চকু হালধীয়া হ'ব আৰম্ভ কৰে। চ' প্ৰথম জণ্ডিজৰ এটা লক্ষণ হ'ব পাৰে, মানে জণ্ডিজৰ এটা আৰ্লি চাইন হ'ব পাৰে বমি লাগি থকা। মানে আপোনাৰ চকু হালধীয়া আৰু পেচাব হ'লে অলপ দেৰিকৈ আৰম্ভ হ'ব। তাৰপিছত যদি আপোনাৰ পেচাবৰ ইনফেকশ্যন হৈ থাকে, কিছুমানৰ ইউৰিন ইনফেকশ্যন হ'লে, মানে স্পেচিয়েলি তিৰোতা মানুহৰ, ফিমেলৰ খুব বেছি বমি লাগি থাকে। তাৰ বাহিৰে কেতিয়াবা যদি বমিৰ লগতে পেটৰ বিষ আছে, তেতিয়া কি ভাবিব লাগিব যে হয়তো এপেণ্ডিচাইটিছ হ'ব পাৰে বা কেতিয়াবা পেংক্ৰিটাইটিছ, সেনেকুৱা বেমাৰত আপোনাৰ অতিপাত পেটৰ বিষৰ লগত বমি আহে। তো বমিটো কেনেকৈ আহিছে সেইটোৰ লগতো দৰকাৰ, যে জানাটো দৰকাৰ, যে বমিটো এনেই আহিছে যে বমি একো নাই, অকল বমি লাগি থাকে, কিন্তু গেছ বা এচিডিটি হোৱাৰ চান্সটোৱে বেছি। কিন্তু বমিৰ লগত যদি ডায়েৰিয়া হৈছে, পাতল পায়খানা হৈছে, তেতিয়া ইনফেকশ্যন হোৱাৰ চান্সটো বেছি। যদি বমিৰ লগত যদি জ্বৰ আহি আছে, তেতিয়া পেচাবৰ ইনফেকশ্যন বা এপেণ্ডিচাইটিছ হোৱাৰ চান্সটো বেছি। যদি বমিৰ লগত পেটৰ বিষ আহি আছে, তেতিয়া চিন্তা কৰিব লাগিব যে গলব্লাডাৰত পাথৰ বা তেনেকুৱা পেটৰ কিবা হয়তো বেলেগ বেমাৰ হ'ব পাৰে। তো অকল বমিটো নহয়, বমিৰ লগত আৰু কি আনুষংগিক বস্তু লগ লাগি থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰে যে বমিটো কিহৰ কাৰণে হৈছে। এইকেইটাতো মই কাৰণ কেইটামান ক'লোঁ। তাৰ বাহিৰে কি হয়, কিছুমান মেডিচিন খালেও বমি হয়, পেইন কিলাৰ, এণ্টিবায়'টিক, এনেকুৱা কিছুমানৰ মানে মেডিচিন খালেও বমি হয়। যে বমি হ'ব লাগিলে যে কিবা এটা বেমাৰ থাকিব লাগিব তেনেকুৱা নহয়, এনেকুৱা মেডিচিন খালেও বমি হয়। কিছুমানৰ আকৌ কি হয়, অতিপাত যদি মানে মদ্যপান কৰে তাৰপিছতো বমি হয়। তাৰপিছত কিছুমানে যদি অতিপাত মছলাযুক্ত স্পাইচি বস্তু, তেলাল বস্তু চাই তেতিয়া বমি ভাৱ হয়। তাৰ বাহিৰে কিছুমান বেমাৰ আকৌ আছে মাইগ্ৰেইন, মানে মূৰৰ বিষ। কেতিয়াবা কি হয়, পেটত একো নাই, মূৰৰ বিষ হৈছে, বমি হৈ গৈছে। যদি বমিৰ লগত মূৰৰ বিষ থাকে তেতিয়াহ'লে মাইগ্ৰেইন হ'ব পাৰে, মাইগ্ৰেইন যিটো মূৰৰ বিষ এটা থাকে। কেতিয়াবা মূৰৰ বিষৰ লগত আৰু মূৰ ঘূৰণি থাকে, তেতিয়া কাণৰ কিবা প্ৰব্লেম থাকিব পাৰে, যে ভাৰ্টাইগো হোৱা বুলি কওঁ ন, তেতিয়া মূৰৰ ঘূৰণিৰ লগত যদি বমি থাকে তেতিয়া আমি এইটো কাণৰ প্ৰব্লেম বুলি ভাবোঁ। বহুতৰে হয়, মানে একেলগে মূৰটো ঘূৰাই লগতে বমি হৈ যায়। তো বমিটো এটা ছিংগল বস্তু নহয়, বহুত বস্তুৰ ওপৰত ডিপেণ্ড কৰে যে বমিটো কিয় হৈ আছে। গতিকে এনেকৈ ভাবিব নালাগে যে চবকে এটা মেডিচিন দিলে বমিটো ভাল হৈ যাব, কাৰণ প্ৰতিজন মানুহৰতো বমিৰ কাৰণটো বেলেগ বেলেগ হ'ব পাৰে। তাৰ বাহিৰে কি হ'ব পাৰে আপোনাৰ বমিৰ কাৰণ, প্ৰেগনেঞ্চিৰ যেতিয়া আৰ্লি পাৰ্ট, মানে 9 মাহৰ প্ৰেগনেঞ্চিৰ প্ৰথম 3 মাহত খুব বেছি বমি লাগি থাকে। এইটো বহুতে জানে, যেতিয়া প্ৰেগনেণ্ট হয় মৰ্ণিং সময়ত মানে পুৱাৰ সময়ত খুব বমি লাগে। তো প্ৰেগনেঞ্চি এটা আৰু কাৰণ হয়, মানে বমিৰ, মানে সেইখিনি সময়ত সেই প্ৰেগনেঞ্চিটোৱে কাৰণ। যেতিয়া প্ৰেগনেঞ্চিটো আগবাঢ়ি যাব, প্ৰেগনেঞ্চিটো কমপ্লিট হ'ব,
বাচ্চা হৈ যাব, তাৰপিছত সেই বমিটো কমি যায়। কিছুমানৰ আকৌ গাড়ীত উঠিলে বমি হয়, সেইটো মোশ্যন ছিকনেছ বুলি কয়। তো গাড়ীত যেতিয়া উঠিব অকণমান দূৰৰ পিছত বমিৰ ভাৱ বা বমি হয়। তো বমিৰ বহুত কাৰণ থাকে। তো সেইটোৱে। তো বমিৰ কেতিয়া ডক্টৰ তাতে যাব? দেখিছে যে আপুনি ঘৰত অকণমান কিবা কিবি ট্ৰিটমেণ্ট লওঁ, বমি যদি ভাল পোৱা নাই, খুব বেছি হৈ গৈছে, বমিটো হোৱাৰ কাৰণে ডিহাইড্ৰেশ্যন, আপোনাৰ প্ৰেছাৰটো ল' হৈ গৈছে, দুৰ্বল হৈ গৈছে, বমিৰ লগত অতিপাত পেটৰ বিষ আছে, বমিৰ লগত আপুনি একো খাব পৰা নাই, বমিৰ লগত খুব মূৰৰ বিষ আছে, খুব বেছি মূৰটো ঘূৰাই আছে, তেতিয়া লগে লগে ডক্টৰক দেখাব লাগে। কাৰণ ব্ৰেইনৰ কিছুমান বেমাৰৰ কাৰণেও আপোনাৰ ব্ৰেইনৰ ইনফেকশ্যনৰ কাৰণে কেতিয়াবা বমি হ'ব পাৰে। চ' আমি দেখিছোঁ যে মই ট্ৰিটমেণ্ট লৈ ভাল পোৱা নাই, মই ঔষধ খাই আছোঁ, হয়তো প্ৰিলিমিনাৰী কিবা মই এটা দুটা দৰৱ খাইছোঁ, কিন্তু মোৰ বেমাৰটো কমা নাই, তেতিয়া ইমিডিয়েটলি সেইটো সহায় ল'ব লাগে। তো ঘৰত আপুনি কি কৰিব? তৎক্ষণাত কি কৰিব? তৎক্ষণাত কৰিব কি, আপুনি পেচেণ্টগৰাকীক খুব বেছি পানী খাব দিব, একেলগে নহয়, অলপ অলপ, যাতে পেচেণ্টটোৰ ডিহাইড্ৰেশ্যন নহয়, বা ORS খাব দিব, তো যাতে আপুনি হস্পিটেল গৈ পোৱালৈকে পেচেণ্টটো দুৰ্বল হৈ নাযায়। তাৰ বাহিৰে কিছুমান হেৰি আছে, ঘৰুৱা কিছুমান ৰিমেডিজ আছে, মই কৈছোঁ যে আপোনাৰ যদি অকণমান নেমু চেপি পেলাই অকণমান যদি পানী খাই থাকে, তাৰ বাহিৰে যদি অকণমান আদা দি পেলাই অলপ চাহ খায়, তেতিয়া এনেকুৱা বস্তুবিলাকক কি হয়, বমিটো ভাল নকৰিলে অলপ যিটো বমিৰ টেণ্ডেঞ্চিটো লাহে লাহে কমাব, সেইবিলাকৰ স্মেলে আপোনাক অলপ সেই বমিৰ বেয়া হেৰিটো ভাৱটো অলপ কমাব, বমিৰ ভাৱটো অকণমান কমাই দিব। তাৰ বাহিৰে আপুনি চফ যে আছে আমাৰ, এইটো গুৱামুৰি বুলি কয়, সেইটো অকণমান মুখত লৈ থাকিব পাৰে। তো এনেকুৱা কিছুমান বস্তু যদি অলপ লৈ থকা যায়, তেতিয়াহ'লে বমিৰ ভাৱটো অলপ কমি থকা যায়। তাৰ বাহিৰে মেইন কথাটো মই বাৰে বাৰে কৈছোঁ, ORS বা পানী খাই থাকিব লাগে, যাতে বডিত, দেহত আপোনাৰ পানীৰ পৰিমাণটো বহুত বেছি কমি নাযায়। ডক্টৰ তাতে গ'লে আপোনাক সেই হিচাপে ডক্টৰে চাব, বিপিটো চাব যে বিপি বহুত বেছি আছে নেকি বা বহুত কম আছে নেকি। তাৰ বাহিৰে আপোনাৰ চাব যে পেটত কিবা ইনফেকশ্যনৰ চান্স আছে নেকি। যদি পেটৰ বিষ বুলি কয়, হয়তো আল্ট্ৰাচাউণ্ড এখন কৰিব দিব যে গলব্লাডাৰ পাথৰ বা কিবা এপেণ্ডিচাইটিছ হৈ আছে নেকি, হয়তো পেচাবৰ ইনফেকশ্যনৰ কাৰণে আপোনাক পেচাবৰ পৰীক্ষা কৰিব দিব পাৰে, সেইটো এটা কৰিব। কেতিয়াবা কাণৰ পৰীক্ষা কৰিব দিব পাৰে, আৰু যদি একো নাপায় তেতিয়া ভাবিব যে হয়তো ব্ৰেইনত কিবা এটা গণ্ডগোল থাকিব পাৰে, যিটো কাৰণে বাৰে বাৰে হৈ আছে। তো কেতিয়াবা কিছু সময় হেৰিত কেছত মানে হয়তো 100জনৰ 90জনৰে একো নহয়, 5-6 জনৰ কেতিয়াবা হয়তো ব্ৰেইনৰ CT স্কেনো কৰিব লগা হয়, যিটো অতিপাত বাৰে বাৰে মানে কমা নাই, বমিটো হৈ আছে, মেডিচিন দিছে বাট বমিটো কমা নাই, তেতিয়া ব্ৰেইনৰ CT স্কেন পৰ্যন্ত কৰিব লগা হয়। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অৱশ্যে ফ'ল' কৰিব।